নমস্কাৰ সদা সাৰবাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। সাৰবাইদেউসকল আজি এই 2-3 দিন ধৰি আপোনালোকে এটি প্ৰশ্ন মোক সুধি আছে যে স্যাৰ যে ৰিমছত যেহেতু এটা এটেন্ডেন্স দিয়াৰ কথা কোৱা হৈছে যদি কিবা কাৰণত কোনোবা এজন শিক্ষক সাৰবাইদেউৱে বিদ্যালয়ত অনুপস্থিত থাকে ছুটি কেনেকুৱা ধৰণে ল'ব সেই কথাখিনি কথা কৈ আছে। গতিকে আজি মই আপোনালোকক ৰিমছ এপ্লিকেশনটোৰ জৰিয়তে কেনেকৈ এজন শিক্ষক বা শিক্ষয়িত্ৰীয়ে ছুটি ল'ব লাগে এই আৰু ছুটি কেনেকুৱা ধৰণৰ ছুটি ল'ব পাৰিব সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। আজিকালি ৰিমছ নামৰ যিটো এপ্লিকেশন ওলাইছে এই এপ্লিকেশনটোৰ জৰিয়তে প্ৰেজেন্ট ৰাতিপুৱা উপস্থিতি আবেলি বিদ্যালয়ত যোৱাৰ সময়ত মানে যিটো এটেন্ডেন্স সেইখিনি তাৰ উপৰিও এপ্লিকেশনটোৰ জৰিয়তে কি কৰিব পাৰি ছুটি ল'ব পাৰি আৰু সেই ছুটি আপোনালোকে এপ্লাই এপ্লিকেশনটোৰ জৰিয়তে ক'ব পাৰিব। মই এই ভিডিঅ'টোৰ জৰিয়তে বিতংভাৱে আপোনালোকক সেই কথাখিনি ক'ম। আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যাতে প্ৰত্যেকজন শিক্ষকে ৰিমছৰ জৰিয়তে কেনেকুৱা ধৰণে তেওঁলোকৰ এটেন্ডেন্স ছুটি ল'ব লাগে সেই কথাখিনি জানিবৰ কাৰণে যাতে সক্ষম হয়। ছাৰ বাইদেউসকল ৰিমছৰ জৰিয়তে এপ্লিকেশন ল'বৰ কাৰণে প্ৰথমতে আপোনালোকে ৰিমছ এপ্লিকেশনটো খুলি ল'ব লাগিব আৰু খুলি লোৱাৰ পিছত তাত যথেষ্ট ভালেখিনি প্ৰচেছ আছে এই প্ৰচেছখিনি কৰিব লাগিব। প্ৰথমতে আপোনালোকে মই এতিয়া ৰিমছ এপ্লিকেশনটো খুলি লৈছোঁ। খুলি লোৱাৰ পিছত ইয়াতে আপোনালোকে চাওক আগতে দেখুৱাৰ দৰে 6টা অপশ্যন দেখা পায় student enrollment, student attendance, staff enrollment, staff attendance, leaves আৰু logout। এতিয়া আপুনি কি কৰিব লাগিব যদি আপুনি বিদ্যালয়ত অনুপস্থিত মানে যাব পৰা নাই ছুটি ল'ব লাগে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব লিভ নামৰ যিটো অপশ্যন লিভছ তাত ক্লিক কৰিব লাগিব। লিভছ অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে চাওক একেবাৰে ওপৰত ৰাইট কৰ্নাৰত এটা প্লাছ চিন দেখা পাব। সেই প্লাছ চিনটোত প্ৰথমতে আপুনি ক্লিক কৰি দিব লাগিব। এতিয়া মই প্ৰথমতে কি কৰিম প্লাছ চিনটোত ক্লিক কৰি দিম। প্লাছ চিনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এই যিটো পেজ এই পেজটো খোল খাব আৰু একেবাৰে ওপৰত চাওক ইউজাৰ টাইপ বুলি আহিব। ইয়াতে আহিব এই ইউজাৰ টাইপ বুলি এটা অপশ্যন আহিছে ষ্টুডেণ্ট বুলি দেখা পাই আছে। এতিয়া এই ষ্টুডেণ্টত যেতিয়া আপুনি ক্লিক কৰি দিব ইয়াতে দেখা পাব দুটা চাওক এটা হৈছে ষ্টুডেণ্ট এটা হৈছে ষ্টাফ। অৰ্থাৎ কিবা কাৰণত যদি ছাত্ৰ ছাত্ৰীয়ে ছুটি ল'বলগীয়া হয় তেতিয়াহ'লে ষ্টুডেণ্ট হিচাপে কৰিব আৰু ষ্টাফ হিচাপে ছুটি ল'ব লাগিলে আপুনি ষ্টাফ হিচাপে কৰিব লাগিব। আপুনি যিহেতু এজন ষ্টাফ গতিকে আপুনি কি কৰক ষ্টাফ অপশ্যনটোত ক্লিক কৰক। ষ্টাফ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াতে চাওক এজন শিক্ষকৰ নাম আহিছে। ইয়াতে এইটো যদি কিবা কাৰণত যদি আপোনাৰ নামটো নাহে ভয় কৰিবলগীয়া কথা নাই। ইয়াৰে ওচৰত চাওক যেতিয়া কাৰ চিন আছে তাত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ বিদ্যালয়ত যিমান কেইজন শিক্ষক আছে এই আটাইকেইজন শিক্ষকৰ নাম ইয়াতে আহি গৈছে। এতিয়া আপুনি আপোনাৰ নামটো বিচাৰি উলিয়াবৰ কাৰণে চেষ্টা কৰক। মোৰ নাম যিহেতু নলিনীকান্ত ডেকা মই নলিনীকান্ত ডেকা নামৰ ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে মোৰ নামটো আহি গ'ল। আগতে বেলেগ এজনৰ নাম আহিছিল এতিয়া মোৰ নামটো আহি গ'ল। তাৰপিছত কি কৰিব লাগিব লিভ ফ্ৰম ডেট কোন তাৰিখৰ পৰা ছুটি ল'ব আপুনি দিব লাগিব। মই আজি হৈছে ডিচেম্বৰ মাহৰ 14 তাৰিখ। আজি মই যিহেতু বিদ্যালয়ত অনুপস্থিত থাকিব নোৱাৰোঁ কিবা কাৰণত গতিকে মই এইটো ইয়াতে ভৰাই দিম। ইয়াতে ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে ডিচেম্বৰৰ 14 অ'কে কৰি দিয়ক। দিয়াৰ লগে লগে চাওক 14/12/2021 তাৰিখ হৈ গ'ল। আৰু লিভ টু ডেট কোন তাৰিখলৈকে ল'ব মই এদিনৰ কাৰণে ল'ম। লোৱাৰ কাৰণে যিহেতু তাতে ক্লিক কৰিছোঁ অ'কে কৰি দিছোঁ। এতিয়া চাওক লিভ ফ্ৰম ডেট 14/12/2021 লিভ টু ডেট 14/12/2021। এতিয়া ইয়াতে চাওক লিভ টাইপ কেনেকুৱা ধৰণৰ ছুটি ল'ব আপুনি। ইয়াতে CL ML আৰু OD মই যিহেতু CL ল'ম গতিকে মই CLত ক্লিক কৰিম। কৰাৰ পিছত ইয়াতে আপুনি এটা ৰিজন দিব লাগিব কিহৰ কাৰণে আপুনি বিদ্যালয় ছুটি মানে ক্ষতি কৰিব বিচাৰিছে। ইয়াতে মই যিহেতু পাৰ্চনেল প্ৰব্লেম মই পাৰ্চনেল প্ৰব্লেম বুলি দিম। পাৰ্চনেল প্ৰব্লেমছ বুলি দিলোঁ। দিয়াৰ পিছত আপোনাৰ মেইন কামটো হ'ল ইয়াতে আপলোড ডকুমেণ্ট। আপুনি যিখন এপ্লিকেশ্যন লিখিছিল সেই এপ্লিকেশ্যনখন কি কৰিব লাগিব ইয়াতে আপুনি আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত আপুনি তলত এপ্লাই লিভ কৰিব লাগিব। এতিয়া মই আপলোড ডকুমেণ্টৰ ইয়াতে চাওক কেমেৰাৰ এটা চিন আছে তাত মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে আপোনাৰ তলত এপ্লিকেশ্যনখনৰ ফটো আহি যাব। মই এপ্লিকেশ্যনখন অলৰেডি লিখি ৰাখিছোঁ। এপ্লিকেশ্যনখনৰ ফটো আহিব আৰু আপুনি কি কৰক এইটো এপ্লিকেশ্যনখন ক্লিক কৰি দিয়ক। এপ্লিকেশ্যনখন ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাওক আপোনাৰ কি আছে অ'কে বুলি এটা অপশ্যন আহিছে। অ'কে অপশ্যনটোত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে ইয়াতে তলত চাওক তলত আপোনাৰ এপ্লিকেশ্যনখন শ্ব' হৈ গ'ল। আপলোড ডকুমেণ্টৰ তলত শ্ব' হৈ গ'ল। এতিয়া আপুনি কি কৰিব লাগিব শেষত এপ্লাই লিভ কৰিব লাগিব। এতিয়া এপ্লাই লিভত যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাওক লিভ কেপচাৰ ছাকচেছফুলি বুলি আহিব। এপ্লাই লিভ আৰু এণ্ট্ৰি। এতিয়া চাওক আপুনি কি কৰিব লাগিব আপোনাৰ লিভৰ কথাখিনি ইয়াতে হৈছে নে নাই এইটো চেক কৰিবৰ কাৰণে ইয়াতে ষ্টুডেণ্ট নামৰ যিটো অপশ্যন আছে তাত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি যদি ষ্টাফ কৰি দিয়ে ষ্টাফ কৰি দিলে চাওক এতিয়া মোৰ নামটো আহি গৈছে নলিনীকান্ত ডেকা লিভ টাইপ CL ফ্ৰম ডেট
এইটো 13 আহি গ'ল এই ৰিমছৰ এইটোৱে প্ৰব্লেম এদিন হেৰি আগুৱাই যায় গতিকে এইটো আপুনি কি কৰিব লাগিব দিওঁতে এদিন পিছুৱাই দিব লাগিব 13 বুলি আহি গ'ল মই 14 তাৰিখৰ কাৰণে দিছিলোঁ 13 আহি গ'ল আপুনি তাতে দিওঁতে কি কৰিব লাগিব যদি 15 তাৰিখে দিয়ে 14 তাৰিখ বুলি আহি যাব ষ্টেটাছ এপ্ৰুভ নাম্বাৰ অফ ডেজ 1 ডেজ এইটো এনেকুৱা ধৰণে আহি গ'ল গতিকে শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোকে এনেকুৱা ধৰণে লিভ ল'বৰ কাৰণে চেষ্টা কৰক আৰু এনেকুৱা ধৰণে লিভ লোৱাৰ পিছত আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নাথাকিব গতিকে আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰিমছৰ জৰিয়তে কেনেকুৱা ধৰণে লিভ ল'ব লাগে ছুটি ল'ব লাগে সেই বিষয়টো জনালোঁ নিশ্চয় আপোনালোক ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছে আৰু উপকৃত হোৱা বুলি ভাবিলে আগলৈকে ফৰৱাৰ্ড কৰিব ধন্যবাদ